ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 11 আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ এই পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ। এয়া অনুশীলনী। 1 নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা। ক নম্বৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে? খ নম্বৰ কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে? গ নম্বৰ ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? খ নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে? ঙ নম্বৰ যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা। ক নম্বৰটো আছিলে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে? ইয়াৰ উত্তৰটো চাবা। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে। খ নম্বৰ কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে? উত্তৰ বেংকৰ জৰিয়তে চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে, অৰ্থাৎ বেংকত কৰে। গ নম্বৰ ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? ৰোগীসকলক চিকিৎসালয়ত চিকিৎসা কৰা হয়। খ নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে? ইয়াৰ উত্তৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীসকলক নিয়োজিত কৰা হৈছে। ঙ নম্বৰ যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা। 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম হ'ল বিদ্যালয়, বেংক, ডাকঘৰ আৰু চিকিৎসালয়। 1 2 3 4। আৰু তোমালোকে বেছিও লিখিব পাৰা, কিন্তু 4টা লিখিব দিছে, সেইকাৰণে আমি ইয়াতে কি কৰিছোঁ 4টাই লিখিছোঁ। এতিয়া ব'লা আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ। ইয়াত চোৱা খালী ঠাই পূৰ কৰা। ক নম্বৰ ছাত্ৰ ছাত্ৰীসকলে ডেস্কত লিখা পঢ়া শিকে। ক'ত লিখা পঢ়া শিকে? বিদ্যালয়ত। ইয়াত লিখিবা বিদ্যালয়ত। ইয়াত দন্ত্যটো আছেই, সেইকাৰণে বিদ্যালয় লিখিলোঁ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত লিখা পঢ়া শিকে। খ নম্বৰ পশু পক্ষীৰ চিকিৎসাৰ বাবে ডেস্ক আছে। পশু পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় আছে। এইটো হ'ব পশু চিকিৎসালয়। পশু চিকিৎসালয়। গ নম্বৰ আলিবাটৰ যান বাহন ডেছে নিয়ন্ত্ৰণ কৰে। আলিবাটৰ যান বাহন আৰক্ষী নিয়ন্ত্ৰণ কৰে। এইটো লিখিবা আৰক্ষী, অৰ্থাৎ পুলিচে কৰে, হয়নে? আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে। খ নম্বৰ গাঁওসমূহত থকা শাসন ব্যৱস্থা ডেস্ক শাসন ব্যৱস্থা বোলা হয়। গাঁওসমূহত থকা শাসন ব্যৱস্থা কি বোলে? পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। ইয়াত লিখিলোঁ পঞ্চায়তী ৰাজ। পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলা হয়। এতিয়া 3 নম্বৰ প্ৰশ্নটো আছে পাৰ্থক্য লিখা। চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়। ব'লাচোন এই কুৱেশ্যনটোৰ আমি আনচাৰটো কৰোঁ। 3 নম্বৰটো আছিলে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। ইয়াত মই 2টা পাৰ্থক্য লিখিছোঁ, গতিকে ইয়াত পাৰ্থক্যসমূহ বুলি নিলিখি তোমালোকে 2টা বুলি লিখিব পাৰা যে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ পাৰ্থক্য 2টা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো চাবা ক নম্বৰ চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে, আনহাতে বেচৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ
পৰিচালনা কৰে তাৰপিছত খ নম্বৰ লিখিছোঁ চৰকাৰী চিকিৎসালয়ত ৰোগীক বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয় আনহাতে বেচৰকাৰী চিকিৎসালয়ত ৰোগীয়ে ঔষধ ক্ৰয় কৰিবলগীয়া হয় অৰ্থাৎ কিনিব লগা হয় 4 নম্বৰ কুৱেশ্যনটো চাবা চমু টোকা লিখা ক নম্বৰ পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা খ নম্বৰ সমবায় আৰু গ নম্বৰ আত্মসহায়ক গোট মই চমুকৈ লিখিছোঁ তোমালোকে ইচ্ছা কৰিলে অকণমান বহলাই লিখিব পাৰিবা চাবা ক নম্বৰটো আছিলে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে এই ব্যৱস্থাটোক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে এই ব্যৱস্থা মতে পঞ্চায়ত গঠনৰ বাবে প্ৰতিখন গাঁৱৰ ৰাইজে ভোট দি কিছুমান সদস্য আৰু এজন সভাপতি নিৰ্বাচন কৰে খ নম্বৰটো আছে সমবায় কিছুমান লোক লগ লাগি সকলোৰে উন্নয়নৰ বা আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোকে সমবায় বোলে সমবায়বোৰ প্ৰত্যেকজনেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰা নীতিৰে চলে এখন সমবায়ত অতি কমেও 10 জন সদস্য থাকিব লাগে গ নম্বৰ আছে আত্মসহায়ক গোট আজিকালি আমাৰ গাঁওবোৰত মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰিছে গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰ পৰা ঋণ ল'ব পাৰে গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে এনেদৰে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে এতিয়া 5 নম্বৰটো চাবা শুদ্ধ উত্তৰটো বাছি উলিওৱা ক নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰিছে আমি ওপৰত আলোচনা কৰিলোঁ যে শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰিছে আৰক্ষীক কৰিছে গতিকে এইটো শুদ্ধ উত্তৰ হ'ব আৰক্ষীক গতিকে চিকিৎসকক বুলি আছে 1 নম্বৰ চিকিৎসকক নাৰ্ছক আৰক্ষীক শিক্ষকক এইটো শুদ্ধ উত্তৰ হ'ব আৰক্ষীক খ নম্বৰ পশুপক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল চৰকাৰী চিকিৎসালয় পশু চিকিৎসালয় সমবায় বেচৰকাৰী চিকিৎসালয় পশুপক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো পশু চিকিৎসালয় অৰ্থাৎ পশু চিকিৎসালয়ত পশুপক্ষীক চিকিৎসা কৰা হয় গতিকে শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো 6 নম্বৰ প্ৰশ্নটো চাবা আকস্মিক বক্তৃতাৰ আয়োজন কৰা শিক্ষকৰ সহায় ল'বা ইয়াত কি আছে বিদ্যালয় মধ্যাহ্ন ভোজন বেংক চিকিৎসালয় আৰক্ষী দুগ্ধ উৎপাদন ছাত্ৰ ছাত্ৰীসকল আকস্মিক বক্তৃতা তোমালোকৰ লগ বন্ধুৰ মাজত আয়োজন কৰিবা আৰু শিক্ষকৰ সহায় ল'বা আৰু নতুবা তোমালোকৰ ঘৰত অভিভাৱক নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সহায় লৈ তোমালোকে আকস্মিক বক্তৃতা আয়োজন কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াৰ ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়াৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ